বন্ধু বান্ধৱীসকল, আজি মই দুপৰীয়া থালিৰ বাবে বনাবলৈ লৈছোঁ খাৰ দিয়া অমিতা, আলু, বিলাহী আৰু সৰু সৰু ঘৰৰে বেঙেনা হয় আৰু পকৰীৰ বাবে মই লৈছোঁ ভেদাইলতাৰ পাত। তাত মই তেল ব্যৱহাৰ নকৰি নিমখ হালধি দি পৰিমাণ অনুসৰি কল খাৰ দি ভালদৰে সিজিবলৈ দিছোঁ। লগতে কেইটামান জলকীয়াও দি দিব। অকণমান সিজি গ'লে ইয়াত আদা নহৰুৰ পেষ্ট দি দিব। আদা নহৰুৰ পেষ্ট দিলে ইয়াত সুন্দৰ এটা ফ্লেভাৰ আহি যায়। এইদৰে ভালদৰে সিজি গ'লে ইয়াত গৰম পানী ঢালি দিব আৰু লগতে 2 চামুচ চাউলৰ গুড়ি পেষ্ট দি দিব। ভালদৰে উতল অহাৰ পিছত এয়া আমাৰ অমিতাৰ খাৰ হৈয়ে গ'ল। বেঙেনা কেইটা মই দীঘলে কাটি তেলত অকণমান ফৰণ দি পিঁয়াজ অকণমান সৰহকৈ দি মচমচীয়াকৈ এনেদৰে ভাজিলোঁ। ভেদাইলতাৰ পকৰীৰ বাবে মই পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। ভেদাইলতাৰ পাতখিনিও মিহিকৈ কাটি লৈছোঁ। বেচন, চাউলৰ গুড়ি, শুকান জলকীয়া গুড়ি, হালধি, নিমখ দি এনেদৰে ভালদৰে মিহলাই পকৰীকেইটা মই মচমচীয়াকৈ ভাজি দুপৰীয়াৰ নিৰামিষ থালিখন এনেদৰে ৰেডি কৰিলোঁ।